কৃষ্ণ নাথ আৰম্ভণিতে সি বিটেক কৰিছিল NIT জলন্ধৰৰ পৰা আৰু আহি জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত পলিটিকেল সায়েন্সত মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত MPhil আৰম্ভ কৰে আৰু MPhil কমপ্লিট হোৱাৰ পিছত এতিয়া সদ্যহতে PhD সি কণ্টিনিউ কৰি আছে আৰু ইয়াৰ আগতে সি UPSCৰ পৰা সিলেকশ্যন পাইছিল এজ এছিষ্টেণ্ট কমাণ্ডেণ্ট BSF আৰু গোৱালিয়ৰত সি প্ৰায় 2.5 মাহ ট্ৰেইনিং কৰাৰ পিছত আচলতে সি প্ৰশাসনিক বিষয়াৰ কাৰণে বেছি তাৰ ইণ্টাৰেষ্ট থকাৰ কাৰণে সেই চাকৰি বাদ দি পুনৰ আহি জৱাহৰলাল নেহৰুতে অধ্যয়ন কৰি আৰু এইফালে সি মনোযোগ দিয়ে আৰু আহি শেষত অসমৰ APSCত এইবাৰ সি সিলেকশ্যন পায় কিমান পজিশন পাইছে 44 নম্বৰত APSত তাৰ নামটো শ্ৰী কৃষ্ণ নাথ আপোনাৰ ঘৰৰ এড্ৰেছটো ক'ব নেকি মোৰ ঘৰৰ এড্ৰেছ ৰহা গাঁও বুলিয়ে কয় ৰহা গাঁও হাউচ নম্বৰ 10 পেট্ৰল ডিপোৰ ঠিক অপজিট এতিয়া আপোনাৰ পুত্ৰ ক'ত আছে কি কৰি আছে এতিয়া সদ্যহতে সি PhD কৰি আছে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত এবছৰ হৈ গ'ল কণ্টিনিউ কৰি আছে আহি জইন কৰিব আৰু আহি